Snigdha, so again welcome back to my channel, guys. Aji gom paise je ami jorhat jam tikle ami kot jam ka dia namghor le jam boli koa eta guys moi kali thakilu yate jethayator ghorot aru itia ami 5টা বজাতে ulaisu ratipa dekhise 5টা baise aru ami jabolo aisu jorhat eku plan nasle mor jethayati jam boli kosile aru moi logot ulai lelo kopilai humam namghor tikane ami eku khwane ratipa ulaisu etia jabo hoise aru almost ready pinhisu etu moi eneke lagaisu kan akan borkhon di ase pani di ase ekane মই গাইস বহুত দিন হলো মই তালে একদম হৰতে গৈছিলো মই সাগে 7 যেতিয়া আছিলো 7 ইয়ার্স ইমান মানতে গৈছো নেকি 7-10 ইয়ার্স তাৰপিছৰ যোৱাই নাই আৰু আজি যাম ইমান বছৰ মূৰত আমি অলমোস্ট ৰেডি মই বাকি কেটামান বস্তু লব আছে হেগিটা লৈ লওঁ ইয়াস মু এনেকা লিখছে গাইস মেকআপ দিছে দে মেকআপ আৰ্টিষ্ট গলে জনি এফালে কথা কৈ থাকিলে এফালে এই তালে যায়গে সেইকাৰণে চাই থাকিব লাগে অলপমান বলা ইয়াস ঠাই ইয়াসমু ভুকে লাগি গৈছে আমি একো খাই লোৱা নাই যে এতিয়া আগন টোপনি ধৰিছে অৰ্ডান গাইস ঠাণ্ডা গাইস আমি এতিয়া চাৰিলি খালো পুৰি আৰু বহুত বৰষুণ দি আছে মোৰ বহুত ঠাণ্ডা লাগিছে গাড়ীৰ ভিতৰতে মই সেটা পিন্ধি ওলিছিলে আপোনালোকৰ তাত ঠাণ্ডা পৰিছে নে ক'ব গাইস ইয়াত বহুত বৰষুণ আৰু লগতে বহুত ঠাণ্ডা এতিয়া আমি যাম দেখিছে অ ইয়াত পৰিলে মিঠাই আমি পাই গলোহি আৰু মানে এতিয়া জেপাহতি মানে এই চুৰিয়া পিন্ধি আনিছিলে যে এনেকে পেন্টে পিন্ধি আহিছিলে ইয়াতে চেঞ্জ কৰিব গৈছে তাৰপিছত আমি যাম নামঘৰলে বহুত ভাল লাগিছে আজি বতৰটো ভাল ইমান ৰ'দ চত দিয়া নাই যে ভাল লাগিছে বহুত দেৰি হ'ল কিন্তু আহি পাওঁতে কৈছো বহুত বেছি দেৰি হ'ল আমাৰ এতিয়া আমি যাম তাৰ ভিতৰত তাৰপিছত তাত হৰাই দিম অলপ দেৰি চাম বহিম তাৰপিছতে আকৌ যাব লাগিব এফালে so happy guys আসলে কি জানে গাইস এনেকুৱা মন্দিৰখিনি যোনখিনি নামঘৰখিনি থাকে তাত আসলতে মোৰ একো প্লেনিং নাছিলে চাওকচোন আপোনালোকে মানে এনেকৈ কয় ন যে আপোনাক যেতিয়া মাতিব নহয় তেতিয়াহে মানে আহিব পাৰি তেনেকুৱা নিচিনা কথা ইয়াত আমি লৈ আছোঁ চাকি আৰু সেয়া তাত আছে নামঘৰ চ' চাকি প্ৰসাদ এনেকুৱা বেগবিলাকো আছে এয়া আমি পালোহি নামঘৰ নাম গাই আছে একো শুনিছে ভালকে ৰখাইছে এয়া ৱাও ইমান ধুনীয়া সেই তাত আমি হাত ভৰি ধুওঁ ফাৰ্ষ্টতে তাৰপিছত আমি এয়া নামঘৰত পাঠ চলি আছে ৱাও ইমান ধুনীয়া ধৰি লওঁ এতিয়া যাওঁ এইটো চব শৰাই দিব পাৰি ইয়াত ভালকে লিখা আছে শৰাই লোৱা ঘৰ আমি কিন্তু ইয়াত চাগে নাযাওঁ আমি চাগে বেলেগত জ্বলাম সেই তাত জ্বলাম চব শৰাই দিয়ে চব ধুনীয়া ইমানখিনি এই নামঘৰটো যিহেতু মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে গতিকে সেই সময়তে মাধৱদেৱে এই বন্তি গছ জ্বলাইছিল প্ৰায় 494 বছৰ আগতে আৰু তেতিয়াৰ পৰা এই বন্তি গছ জ্বলি আছে সেয়েহে এই বন্তি গছক দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি হিচাপেও স্বীকৃতি প্ৰদান কৰিছে ভাল লাগিছে না চবে কথাও ক'ব নোৱাৰিছে চবে ইয়াত সেৱা কৰি আছে গাইছ সেৱা কৰি আছে আমি যাওঁ এইফালে নাম সামৰিলে আমাৰ হৈ গ'ল ইয়াত নাম এতিয়া প্ৰসাদ খাম প্ৰসাদ খাই পেলাই যাম এতিয়া দিব আৰু লাহেকৈ চাগে ইমান ধুনীয়া লাগিছে গাইছে
বিলাই আছে প্ৰসাদ এইফালে এই তাত কলপাত দিছে আমাৰ দিয়া নাই ইয়াত পায়স দিব প্ৰসাদ দিলে না দিলে চাওঁ কোনা আমি দুজনী প্ৰসাদকেইটা মনে মনে খাইছোঁ বহুত ধুনীয়া কৈছোঁ নহয় মই খোৱা নাই এই খাইছে নাম নকোৱাৰ আগত প্ৰসাদ খাব নালাগে কিন্তু এই খাইছে ভিডিঅ' কৰি ছটাতে অহা পাই নোৱাৰিছোঁ এটা টেষ্ট কৰিছোঁ বহুত টেষ্টি বহুত ধুনীয়া প্ৰসাদ আমাৰ প্ৰসাদ খাই এতিয়া যাওঁ কেইটামান ফটো মাৰি লওঁ তাত আৰু বাকী দান সুন্দৰ গোটেই জুপিয়াই ফুৰিছে ইয়াত সোনকালে দোকান আছে এয়া বান্দৰ আমাৰ বিদায় ইফালে গোটেই বান্দৰ আহি গ'ল আমি এইফালে যাব লাগিব ইয়াত দোকান চোকান আছে আমাৰ বহুত দেৰি হৈছে আচলতে আমি ইয়াৰ পৰা বহুত দূৰ যাব লাগিব গাইছ আমি এতিয়া যাওঁ প্ৰসাদ চসাদ বহুত টেষ্টি আৰু পায়সটো বহুত টেষ্টি আছিলে এতিয়া আমি যাওঁ কাৰণ আমি ইয়াৰ পৰা আকৌ যাব লাগিব মৰাণ কাৰণ তাত যোনজন ফ্ৰেণ্ডৰ ঘৰত আছে তাত যাব লাগিব আমাক ভাত খাবলৈ মাতিছে আচলতে গতিকে তাত যাম সেই ছাগলীটোৰ লগত কথা পাতিছে কি ছাগলী মাতাচোন ছাগলী আমি ইয়াত ভাত খালোঁ আমি আছোঁ মৰাণত তাৰপিছত আমি এতিয়া যাম আকৌ ইয়াৰ পৰা মানে আমাৰ মেইন কথা হৈছে গাইছ আপোনালোকক কৈ দিওঁ যে মোৰ কাজিনৰ বিয়া আছে তো আমি তাকেই বিয়া মাতিবলৈ আহিছিলোঁ এতিয়া ইয়াত নিয়ম হ'ব মেইন কথা সেইটোৱে গাইছ আমি ইয়াত মাতিবলৈ আহিছিলোঁ বিয়া মই এইটো কথা আপোনালোকক আপোনালোকে কোৱা নাছিলোঁ এতিয়া চব নিয়ম হৈ গ'ল ইয়াত মাতাও হৈ গ'ল আমি এতিয়া আকৌ ৰিটাৰ্ণ হৈছোঁ মোক বাই ইয়া দিছে নহয় সৰু সুৰা আমি যাওঁ তিতাবৰ এতিয়া আমি যাম তিতাবৰ এয়া আণ্টি মোতকেও ওখ ন হাই গাইছ আমি গৈ আছোঁ তিতাবৰ বহুত ৰাতি হৈ গ'ল এতিয়া আমি গৈ আছোঁগৈ এতিয়া যাওঁ আৰু আমি ক'ত আছোঁ আমি আছোঁ তিতাবৰত চাওক গাইছ ইমান ধুনীয়া এখন গাঁওখন ইয়াতে আছিলোঁ কালি আচলতে আমাৰ ৰাতি হ'ল যে বহুত সেইকাৰণে আমি তাত থাকি দিলোঁ মানে ঘৰত নগ'লোগৈ এতিয়া আমি ৰাতিপুৱা যাবলৈ ওলাইছোঁ ৰাতিপুৱা মানে বহুত সোনকালেই যোৱা কথা আছিলে এক চাওক দৌৰিছে টিকলি চা আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু আমি অকণমান তিতাবৰখন ঘূৰি আছোঁ বহুত ধুনীয়া ইয়াত কালি আচলতে ক'বলৈ গ'লে আমি গোটেই অসমখন ঘূৰিলোঁ নেকি এনেকৈ গৈ তাৰপিছত মৰাণ গ'লোঁ তাৰপিছত আকৌ যোৰহাট হৈ এইফালে আহিলোঁ কাৰণ ডিব্ৰুগড় দি আমি এইফালে যাব নোৱাৰিলোঁ কাৰণ তাত পানী হৈ আছিলে বুলি এক চাওকচোন মই লৈ আহিছোঁ কেনেকৈ দৌৰি আছে সেইকাৰণে নগ'লোঁ আৰু এতিয়া যাম আমি এতিয়া আমি এনেই দুজনী অকণমান চাইছোঁ আৰু গাঁওখন বহুত ধুনীয়া চাওক ইয়াত আমি খোজকাঢ়ি আছোঁ ৰাস্তাটোত কালি যে আমি এটা বস্তু নাচালোঁ ঢেকীয়াখোৱাত তাত মানে ধৰক ঢেকীয়াখোৱা নামটো কেনেকৈ পৰিলে সেইটো আমি নাচালোঁ তাত মানে মাধৱদেৱ বাবা আহিছিলে তেতিয়া মানে এনেকৈ কথা এটা আছে আৰু যে তাত বোলে তেওঁ 4টা এনেকৈ খুঁটি বনাই পেলাই তাতে ঢেকীয়া দি ভাত খাইছিলে আৰু তেতিয়া পৰাই মানে তাত ঢেকীয়াখোৱা নামঘৰ পৰিলে তাত যে ঢেকীয়া মস্ত কুণ্ডাডাল আছিলে সেইডাল আপোনালোকক নেদেখালোঁ একদম ডাঙৰ গছৰ লেখীয়া বাকী আমাৰ আজি ইয়াত হৈ গ'ল ভাল লাগিছে ইয়াত এয়া শ্বপিং বিয়াৰ কৰি মেলি আমি যাব লাগিব বিয়া বজাৰ বহুতখিনি হৈ গ'ল চুমুৰ আহিলোঁ দে আমি এতিয়া খাই আছোঁ ভাত খাইছোঁ তাৰপিছত ডাইৰেক্ট ঘৰ আমি এতিয়া এইখন চাওঁ এখন ৰোড প্ৰটেকশ্যন আমি এতিয়া গৈ আছোঁ গাইজ ফাইনেলি আমি ঘৰ মই আহি পালোহি কালি সন্ধিয়াকৈ জেঠাইহঁতৰ ঘৰত আৰু কালি আপোনালোকক মই ভালকৈ নক'লোঁ যে আমি ক'ত গৈছিলোঁ কি কৰিছিলোঁ সেইকাৰণে মই আপোনালোকক কৈ দিওঁ যে আমি আচলতে বিয়া মাতিব গৈছিলোঁ সেইটোতো আপোনালোকে গম পালেই যদি ভিডিঅ'টো গোটেইটো চাইছে আপোনালোকে আৰু লগতে মানে ধৰক আমাৰ মাতিবলৈ আছিলে মৰাণ আৰু তিতাবৰত গতিকে আমি এফালেদি হৈ ঢেকীয়াখোৱা নামঘৰ চাই মেলি আমি মানুহ মাতিলোঁ কিন্তু আমাৰ কালি থকা প্লেন নাছিলে আমি উভতি আহিম ভাবিছিলোঁ কিন্তু ইমান ৰাতি হৈ গ'ল গতিকে তাত থাকি দিলোঁ আৰু তাৰপিছত কালি ৰাতিপুৱা ওলাই পেলাই আমি সন্ধিয়া পাইছোঁহি বাকী আজিলৈ ইমানেই ভিডিঅ'টো আপোনালোকক মই ভালকৈ ইনফৰ্মেশ্যনটো দিয়া নাছিলোঁ কাৰণে কৰিলোঁ আৰু গাইজ কালিৰ পৰা আমি 2 দিন কণ্টিনিউৱাছলি ট্ৰিপ কৰিছোঁ সেইকাৰণে মোৰ বহুত ভাগৰ লাগি গ'ল আৰু কালি ক'বলৈ গ'লে গোটেই অসমখনেই ঘূৰিলোঁ লগতে আপোনালোকে জনাবচোন যে আপোনালোকে
মোৰ ভিডিঅ'ছখিনি ক'ৰ পৰা চাই কমেণ্ট কৰি দিব আচলতে মই জানিলে ভাল লাগিব যে আপোনালোকে ক'ৰ পৰা চাই লগতে আপোনালোকে ভিডিঅ'টো যদি ইমান দূৰ চালে তেতিয়াহ'লে লাইক কৰি দিব বাৰু যদিও ভাল লাগিলে তেতিয়াও লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'টোত তেতিয়ালৈকে বাই বাই